हेलो गाइस আজি মই ভিডিওটো ডাইৰেক্ট আৰম্ভ কৰিলোঁ পাৰ্লাৰৰ পৰাই মানে মোৰ এই মৰাপাত যেন চুলিকিডালক গৈছিলোঁ অকমান পুষ্টি দিবলৈ মানে চুলিখিনি স্মুথনিং কৰিবলৈ যোৱাৰ আগতে মই মন্দিৰলৈ গৈছিলোঁ কিন্তু মই মন্দিৰৰ ভিতৰতে ভিডিও কৰিবলৈ পাহৰি থাকিলোঁ এইকাৰণে এতিয়া মই গৈ থাকোঁতে ৰাস্তাটোৰ ভিডিও বনাইছিলোঁ সেই ক্লিপটোকে এতিয়া মই এড কৰি দিছোঁ আচলতে ভিডিওটো মই বহু দিনৰ আগতেই কৰা কিন্তু এলাহৰ কোবতে মানে এডিট কৰিবলৈ থাকি গৈছিলে এতিয়া আজি বুলো এলাহটো অকমান সাইড হ এতিয়া মই ভিডিওটো এডিট কৰো পিছত মই চুলিনি স্মুথনিং কৰি গৈছিলোঁ এনিমেল মুভি চাবলৈ এনিমেল মুভিখন বাৰু মই কেতিয়াবাতে চোৱা মানে মুভিখন যেতিয়া ৰিলিজ হৈছিলে তেতিয়াই চাবলৈ গৈছিলোঁ কিন্তু কৈছোৱে নহয় আৰু এলাহৰ কোবতে ভিডিওটো এডিট কৰিবলৈ পৰি আছিলে বুলি কিন্তু কম আৰু এলাহৰ কথা এলাহৰ কোবতে বহুত কামেই পৰি থাকে মোৰ এই ক্লিপটো এড কৰাৰ কাৰণে পিছে মোৰ কপিৰাইটো লাগিব পাৰে কিন্তু কয় নহয় জোহগা দেখা যায়গা বুলি হে বুলি ভাবিয়ে ক্লিপটোকো মই এড কৰি দিলোঁ মুভি চাই আহি আকৌ গ'লো এয়া মই বাৰ্থডে খাবলৈ মানে মুভি চোৱাৰ পিছত অলপ ৰেষ্ট কৰি মেলি সন্ধিয়া টাইমত গৈছোঁ বাৰু কিন্তু সেই ৰুমলৈ অহা সময়কণ মানে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ তাৰপিছত এয়া আছিল বাৰ্থডে মানে হাজবেণ্ডৰ অফিচৰ মানুহ এজনৰ মানে টুইন বেবী দুটাৰ আজি মানে এবছৰ হৈছে তাকে 1 ইয়েৰৰ বাৰ্থডে চেলিব্ৰেশ্যন আছিল সেয়া আকৌ সন্ধিয়া গ'লোঁ বাৰ্থডে খাবলৈ তাৰপিছত এয়া আমি বহিলোঁ খাবলৈ মই বহিছিলোঁ মেমৰ লগত তাৰপিছত এইফালে আকৌ হাজবেণ্ড বহিছিলে তেখেতৰ ছাৰৰ লগত তাৰপিছত চলিলে আমাৰ ফটো সেশ্যন তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ বাই বাই